ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ 3 নং পাঠ আহৰ পৰা কাপোৰলৈ পাঠটোৰ সম্পূৰ্ণ পাঠভিত্তিক প্ৰশ্ন উত্তৰ আগবঢ়োৱা হৈছে। অনুশীলনীৰ 1 নং প্ৰশ্নটো আছিল তলত দিয়া আহবোৰৰ প্ৰাকৃতিক নে কৃত্ৰিম শ্ৰেণী বিভাগ কৰা। তোমালোকক কেইবিধমান আহ দিয়া হৈছে আৰু এইবোৰ প্ৰাকৃতিক নে কৃত্ৰিম শ্ৰেণী বিভাগ কৰিবলৈ দিছে। নাইলন, উল, কপাহী মানে কপাহ, পাট, পলিয়েষ্টাৰ আৰু মৰাপাট দিছে। তোমালোকৰ ইয়াৰ ভিতৰত প্ৰাকৃতিক আহ হ'ব উল বা ঊণ সূতা, তাৰপিছতে কপাহ, তাৰপিছতে পাট আৰু মৰাপাট। বাকীকেইটা নাইলন, পলিয়েষ্টাৰ, এইকেইটা হ'ব কৃত্ৰিম আহ। তোমালোকে আকৌ এবাৰ চোৱা, উল, কপাহী, পাট আৰু মৰাপাট হ'ব প্ৰাকৃতিক আহ, আনহাতে নাইলন আৰু পলিয়েষ্টাৰ হ'ব কৃত্ৰিম আহ। তাৰপিছতে 2 নং প্ৰশ্নটো দিছে তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা। প্ৰথমটো আহৰ পৰা সূতা তৈয়াৰ কৰা হয়, সেইটো হৈছে শুদ্ধ। তাৰপিছতে খ নম্বৰটো দিছে সূতা কটা হৈছে আহ তৈয়াৰ কৰা এটা পদ্ধতি, এইটো অশুদ্ধ হ'ব, কিয়নো সূতা কটা হৈছে আহৰ পৰা সূতা প্ৰস্তুত কৰাৰহে এটা পদ্ধতি। তাৰপিছতে গ নম্বৰটো মৰাপাট হৈছে নাৰিকলৰ ওপৰত থকা বাকলি, সেইটো অশুদ্ধ। মৰাপাট আমি সকলোৱে জানো এবিধ আহ উৎপাদনকাৰী উদ্ভিদ, গতিকে ই নাৰিকলৰ ওপৰত থকা বাকলি হ'ব নোৱাৰে, সেইটো অশুদ্ধ। তাৰপিছতে ঘ নম্বৰটো কপাহৰ পৰা গুটি গুচোৱা পদ্ধতিটোক নেউথনি বোলা হয়। আমি সকলোৱে জানো, আগৰ ভিডিঅ'টোতো মই কৈছোঁ, সেইটো শুদ্ধ। তাৰপিছতে অ নম্বৰটো চোৱা কাপোৰ সূতা বৈ তৈয়াৰ কৰা হয়, সেইটো শুদ্ধ, আমি সকলোৱে জানো। তাৰপিছতে প্ৰথম উদ্ভিদৰ কাণ্ডৰ পৰা পাতৰ আহ তৈয়াৰ কৰা হয়, সেইটো অশুদ্ধ, উদ্ভিদৰ কাণ্ডৰ পৰা পাতৰ আহ তৈয়াৰ কৰা নহয়। তাৰপিছতে পলিয়েষ্টাৰ হৈছে প্ৰাকৃতিক আহ, সেইটো অশুদ্ধ। তাৰপিছতে 3 নং প্ৰশ্নটো আছে খালী ঠাই পূৰ কৰা। প্ৰথমটো আছে উদ্ভিদৰ আহ ড্ৰেছ আৰু ড্ৰেছৰ পৰা আহৰণ কৰা হয়। তাৰ উত্তৰটো হ'ব উদ্ভিদৰ আহ কপাহ আৰু মৰাপাটৰ পৰা আহৰণ কৰা হয়। আৰু খ নম্বৰটো আছিলে প্ৰাণীৰ আহ হৈছে ড্ৰেছ আৰু ড্ৰেছ, ইয়াৰ উত্তৰ হ'ব প্ৰাণীৰ আহ হৈছে উল বা ঊণ আৰু পাট। তাৰপিছতে 4 নং প্ৰশ্নটো আছিলে কপাহ আৰু মৰাপাট উদ্ভিদৰ কোন কোন অংশৰ পৰা আহৰণ কৰা হয়। ইয়াৰ উত্তৰ হ'ব কপাহৰ গুটি, আচলতে সেইটো কপৰা বুলি কোৱা হয়, কপাহৰ ফলৰ বহিৰ্ভাগৰ পৰা, আৰু মৰাপাটৰ কাণ্ডৰ পৰা। তাৰপিছতে 5 নং প্ৰশ্নটো আছিলে নাৰিকলৰ আহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম লিখা। আমি সকলোৱে জানো ৰছী আৰু দলিচা, আৰু অন্যান্য বহুত ধৰণৰ বস্তু প্ৰস্তুত কৰা হয়। তাৰপিছতে 6 নম্বৰ প্ৰশ্নটো আছিলে আহৰ পৰা সূতা তৈয়াৰ কৰা পদ্ধতিটো বৰ্ণনা কৰা। আহৰ পৰা সূতা কেনেদৰে প্ৰস্তুত কৰা হয়, সেই পদ্ধতিটো সূতা আহেৰে গঠিত হয়। আমি সকলোৱে জানো সূতা প্ৰস্তুত কৰিবলৈ আহ দৰকাৰ হয়, আহবোৰ পকাই সূতা বনোৱা হয়, আৰু সেই আহৰ পৰা সূতা প্ৰস্তুত কৰা পদ্ধতিটোক সূতা কটা বোলা হয়, তোমালোকে মনত ৰাখিবা। আৰু সূতা প্ৰস্তুত কৰোঁতে কপাহৰ আহবোৰ উলিয়াই আনি পকোৱা হয়, কেতিয়াবা সেই কামটো হাতেৰেও কৰা হয় আৰু মেচিনৰ সহায়তো কৰা হয়, আৰু আহবোৰ পকালে সূতা পোৱা যায়, আৰু সেই সূতাৰ পৰা সৰ্বশেষত কাপোৰ প্ৰস্তুত কৰা হয়। আজিৰ পাঠটো ইমানতে সামৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত আমি 4 নং পাঠৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।